আছো আমি গোল্ডকন্ডা ফোর্ট আৰু এটা টেম্পুত আছো বহুত হেভি ট্ৰেফিক জাম আৰু বাৰিষা মৌসম আজি আৰু আমি আহিছিলো মেডিকেলৰ কামত আৰু আজি কাম অলমোস্ট হৈ গৈছে আৰু তাৰপৰা এখানে ফুৰিবলৈ ওলাই আহিছো আজি হল 22 সেপ্টেম্বৰ আমি আহিছিলো 20 সেপ্টেম্বৰ তো কালি মেডিকেলত অলপ ডক্টৰ লগ কৰা হ'ল আজি চেকআপ কৰা হ'ল 15 ঘণ্টা ৰৈছো মাত্ৰ 10 মিনিট কথা পাতিবৰ কাৰণে তো নাও আজি টেষ্ট কমপ্লিট হৈ গ'ল এখানে বেণ্ডেজ লাগি আছে অলপ তাৰপৰা 2-3 দিন ঘূৰি চাওঁ আৰু ইয়াত তাৰপিছত ৰিপৰ্ট লৈ ঘৰ যাম আৰু তো আজি টাইম পাইছো এখানে 7টা লাগে তো ঘূৰি লওঁ यहाँ तक कि आपको 2-4 चीजें फ्री सर्विस कर रहे हैं वो देख लो मन करा गाइड कर लो ना तो ये रास्ता ऊपर का ये रास्ता आने का ऐसे तो आपको ये नहीं मिले वो बिल्डिंग देख रहे हैं 1 सेकंड में आवाज वहाँ जाती है वो ऊपर जो वाइट बिल्डिंग मकान है वहाँ जाके ताली बजेंगे फोर्ट की बाउंड्री 8 किलोमीटर है 7 दरवाजे 52 खिड़कियाँ हैं वहाँ आवाज पास होता है आप जो देखने के लिए 3 किलोमीटर का एरिया है करीब 2 घंटे से ज़्यादा टाइम जाता है पूरा देखने नीचे देखना है घंटा सवा घंटा लगेगा पूरा हैदराबाद नीचे से बताया देश के अंदर से एक दीवार में बात करने से दूसरी दीवार में सुनने में आता है एक जगह कपड़ा बजाने से वाइब्रेशन हो जाता है नीचे रहने का रूम था और बिल्डिंग में बात कर सकते हैं अगर मौसम सही रहा तो नीचे से पूरी हैदराबाद सिटी देख सकते हैं वहाँ तक चार मीनार बिरला मंदिर प्रार्थना पैलेस तक आवाज़ जाती है फाइट किया हुआ पूरे 300 साल के बाद ओपन हुआ लाइट वाटर बेस प्लास्टर एसी मोबाइल उस जमाने में यूज़ कर चुके हैं वो चीज़ें इसमें दिखाते हैं गाइड रखेंगे आप लोग অলমোস্ট ইয়াৰ এৰিয়াটো 10 কিলোমিটাৰ মান হয় বাউণ্ডাৰীটো ঘূৰিব নোৱাৰি ইমানটো বছ এইখিনি প্ৰায় তো ইয়াৰ হিষ্ট্ৰীখিনি গাইড লোৱা গম পালোহেঁতেন চ' আমি গাইড লোৱা নাই
আৰু ইমান ঘূৰিবলৈও মন নাই চ' মানে ডাইৰেক্ট ফিল কৰি আছোঁ বহুত হ'ব ভালকৈ পোৱা নাই অলপ টোপনি ক্ষতিও হৈ আছে আৰু খানা বানাবিলাক মানে খাব পৰা নাই অলপ হেল্থ ইছ্যু হৈ থকাৰ কাৰণে ইয়াত মছলা বেছি আৰু মই অলপ মানে ডাইটত আছোঁ চ' অলপ দেৰি বহি মেলি যাম আৰু ইয়াৰ পৰা প্ৰণৱে অলপ ভিডিঅ' শ্বুট কৰিবলৈ গৈছে আৰু এই আৰু এটা হায়দৰাবাদত মানে ধুনীয়া ওচৰত প্লেচ আৰু ঘূৰিবলৈ তো কাইলৈ গোটেই কামখিনি হোৱাৰ পিছত টাৰ্মিনাৰ যাম ফুৰিবলৈ হায়দৰাবাদৰ নাইট লাইফ কেনেকুৱা সেইটো দেখাম অলপমান আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই এটাই মোৰ হেল্থ ইছ্যু হৈ আছিলে এপ্ৰিল মে'ৰ পৰা ত' ফাইনেলি চেকআপ কৰিব আহিছোঁ আৰু অতি সোনকালে যদি ঠিক হৈ যাওঁ ৰাইট ছাইড আৰম্ভ হ'ব আৰু বাইক চব ঘৰতে পৰি আছে চলোৱা নাই বহুত দিন তো চবেই আশীৰ্বাদ কৰা যাতে সোনকালে ঠিক হৈ যাওঁ আৰু ব্লগ বনাব পাৰোঁ এনেকৈ বাইকত ঘূৰা কাৰণ বাইক চলোৱা নাই বহুত দিন ঘৰৰ ওচৰত চলাইছোঁ ডক্টৰে মোক 2 বছৰ ৰেষ্ট ল'ব দিছে তো চাই লওঁ